হেল্ল' অসমবাই বাই বন্ধুসকল খবৰ কেনেকুৱা আশা কৰিছোঁ ভালে আছে চাগে আজি আপোনালোকৰ সন্মুখত মই ব'টৰ ইয়াৰবাডছ ইমৰ্টেল কাটানা ব্লেডছৰ আনবক্স কৰিম আৰু ইয়াৰ বিষয়ে ক'ম মোৰ নাম আসাদ জামান আপোনালোকে চাই আছে ল' বাজেট অসম আহক আৰম্ভ কৰোঁ Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when this এই ইয়াৰফোনৰ বিষয়ে কওঁ যদি এই ইয়াৰফোনত আপোনালোকে বিষ্ট মোড অৰ্থাৎ গেমিং মোডত 50 ms ল' লেটেঞ্চি ছাপোৰ্ট পাব আৰু 50 ঘণ্টা প্লেবেক আছে আৰু লগত RGB লাইটো দিয়া আছে আৰু এই ইয়াৰফোনৰ বিষয়ে কওঁ যদি আপোনালোকে ব'টৰ ছিগনেচাৰ চাউণ্ড ছাপোৰ্ট পাব আৰু ডুৱেল মাইক KNX ছাপোৰ্ট আছে আৰু এই ইয়াৰফোনত ব্লুটুথ ভাৰ্জন 5.3 ছাপোৰ্ট আছে আৰু IPX4 ৱাটাৰ ৰেচিষ্টেণ্টো আছে আৰু এই ইয়াৰফোনত ফাষ্ট চাৰ্জো ছাপোৰ্ট আছে আপোনালোকে 10 মিনিট চাৰ্জ দি 100 মিনিট গান শুনিব পাৰিব এতিয়া বাকচটো খুলি চাওক ভিতৰৰ পৰা ইয়াৰবাডছটো কেনেকুৱা দেখা যায় আৰু লগত কি কি দিছে এয়া বাকচটো খুলিব ওলাইছো এয়া ইয়াৰফোনটো আৰু চাওক ভিতৰৰ পৰা কি কি দিছে এয়া টাইপ C ডাটা কেবল এটা দিছে কেতিয়াবা আপোনালোকৰ ইয়াৰবাডছ কাম নকৰে তেনেহ'লে এইটো পঢ়ি আপোনালোকে আকৌ ৰিষ্টাৰ্ট কৰিব পাৰিব আৰু ষ্টিকাৰ কেইটামান দিছে এয়া চাওক আৰু ইউজাৰ মেনুৱেল দিছে আৰু হিহঁতৰ বেলেগ প্ৰডাক্টৰ ফটো কেইটামান দিছে আৰু ৱাৰেণ্টি কাৰ্ড দিছে আপোনালোকে এই ইয়াৰফোনটো 1 বছৰৰ ৱাৰেণ্টি পাব আৰু থেংক ইউ কাৰ্ড এটা দিছে এয়া চাওক ইয়াৰফোনৰ বাকচটো ইয়াত ৰিষ্টাৰ্ট চুইচ এটাও দি দিছে এয়া চাওক এয়া চাব পাৰে ইয়াৰফোন কেইটা বাকচটো খুলিলে এটা সাউন্ড দিয়ে কমপ্লিট মেটাল বডি হয় এটো আৰু এই সুইচ দি আপোনালোকে RGB লাইট বন্ধ কৰিব পাৰিব আৰু ষ্টাইলও বদলাব পাৰিব এয়া চাওক ইয়াতে ভিডিওটো সামৰিছো যদি এই ভিডিও আপোনালোকক ভাল লাগিছে তেনহলে লাইক কৰিব আৰু কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু যদি মোৰ চেনেল নতুন আহিছে তেনহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিও পাবলৈ বেল আইকন দবাব আৰু আপোনালোকে যদি এই ভিডিও ফেসবুক পেজত চাই আছে তেনহলে ফলো কৰিব আশা কৰিছো আৰু এটা ভিডিওত লগ পাম ধন্যবাদ